নমস্কাৰ, সুস্মিতাছ এডুকেশ্যনলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি UGC নেটৰ বাবে যিটো টপিক আছে অসমীয়া ভাষা জন্ম আৰু ক্ৰমবিকাশ সেই বিষয়ে আলোচনা কৰিম। পৃথিৱীত এটা বৃহৎ ভাষা পৰিয়াল হৈছে ইণ্ডো ইউৰোপীয় ভাষা বংশ। এই ইণ্ডো ইউৰোপীয় ভাষা বংশৰ অন্তৰ্গত আৰ্য ভাষাৰ পৰাই অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ স্তৰ আৰম্ভ হৈছে। অসমীয়া ভাষাক তিনিটা স্তৰত বিভক্ত কৰিছে। সেয়া হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নৱ ভাৰতীয় আৰ্য ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ভাগ দুটা, বৈদিক আৰু সংস্কৃত। মধ্য ভাৰতীয় আৰ্য ভাষাক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে পালি, প্ৰাকৃত আৰু অপভ্ৰংশ। নৱ ভাৰতীয় আৰ্য ভাষাক আধুনিক ভাষা বুলি কোৱা হয়। মধ্য ভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয় স্তৰ হৈছে প্ৰাকৃত। প্ৰাকৃতৰ আকৌ তিনিটা ৰূপ, সেয়া হৈছে আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত। আদি প্ৰাকৃতৰ নিদৰ্শন হৈছে অশোকৰ শিলালিপি, পালি ভাষাত ৰচিত ত্ৰিপিটক, হিনজান আৰু বৌদ্ধ শাস্ত্ৰ। প্ৰাকৃতৰ নিদৰ্শন হৈছে সংস্কৃত নাট, প্ৰবৱ-সেনৰ সেতুবন্ধা আৰু জৈন ধৰ্ম আৰু বাকপতিৰাজৰ গৌৰবহ। আৰু অন্তঃপ্ৰাকৃতৰ নিদৰ্শন হৈছে বজলক, আব্দুৰ ৰহমানৰ সন্দেহ ৰাখক আৰু বিদ্যাপতিৰ কীৰ্তিলতা কীৰ্তিপতাকা। প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ আছে। সেয়া হ'ল পূৰ্ব অঞ্চলৰ মাগধী প্ৰাকৃত, মধ্যদেশৰ সৌৰসেনী প্ৰাকৃত আৰু দক্ষিণ পশ্চিমাঞ্চলৰ মহাৰাষ্ট্ৰী প্ৰাকৃত, উত্তৰ পশ্চিমাঞ্চলৰ পৈশাচী প্ৰাকৃত। মহাৰাষ্ট্ৰী প্ৰাকৃতক শ্ৰেষ্ঠ প্ৰাকৃত বা সাহিত্যিক প্ৰাকৃত বুলিও কোৱা হয়। মাগধী প্ৰাকৃত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃত, প্ৰাচীন মগধীয়াৰ উৎপত্তিস্থল। মাগধী প্ৰাকৃতৰ শেষ স্তৰ হৈছে অপভ্ৰংশ। মাগধী অপভ্ৰংশ ধাৰা তিনিটা, সেয়া হ'ল পশ্চিমা মাগধী অপভ্ৰংশ, যাৰ ভাষা হৈছে ভোজপুৰী, মধ্য মাগধী অপভ্ৰংশ মৈথিলী আৰু প্ৰাচ্য বা পূৰ্ব মাগধী অপভ্ৰংশ হৈছে অসমীয়া, বঙলা আৰু উৰিষ্যা। অৰ্থাৎ আমি ক'ব পাৰোঁ যে পূৰ্ব মাগধী অপভ্ৰংশৰ পৰাই আমাৰ অসমীয়া ভাষাৰ উদ্ভৱ হৈছে। ভাষাতত্ত্ববিদ পণ্ডিত ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশ চাৰিটা শাখাত ভগাইছে। সেয়া হৈছে ৰাঢ়, পশ্চিম বংগৰ ভাষা, বাৰেন্দ্ৰ, উত্তৰ মধ্য অংগৰ ভাষা আৰু বংগ, পূৰ্ব বংগৰ ভাষা আৰু কামৰূপ, অসমীয়া আৰু উত্তৰ বংগ, কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ কথিত ভাষা। কামৰূপৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। অসমীয়া ভাষা উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষা বিজ্ঞানীয়ে আগবঢ়োৱা মতামতবোৰ হ'ল ডক্টৰ জৰ্জ আব্ৰাহাম জ্ঞানচন্দ আৰু ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু ডক্টৰ বাণীকান্ত কাকতি আদিৰ মতে মাগধী প্ৰাকৃত, বেণী মাধৱ বৰুৱা আৰু ডিম্বেশ্বৰ নেওগ আদিৰ মতে কামৰূপী প্ৰাকৃত, কালিৰাম মেধিৰ মতে প্ৰাচ্য পশ্চিমাৰ মিশ্ৰণ আৰু কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেৱানন্দ ভৰালীৰ মতে কামৰূপী বা সুমাৰ প্ৰাকৃত, নাথান ব্ৰাউনৰ মতে অনা আৰ্য ভাষাৰ ওপৰত সংস্কৃত ভাষাৰ গাঁথনি। ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা বিকাশত তিনিটা ভাগত ভাগ কৰিছে। সেয়া হৈছে প্ৰাচীন অসমীয়া, মধ্য অসমীয়া আৰু আধুনিক অসমীয়া। প্ৰাচীন অসমীয়াৰ সময়সীমা হৈছে চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষভাগলৈ। এই সময়ছোৱাক প্ৰাক বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰোঁ। মধ্যযুগীয় অসমীয়া সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ আৰু আধুনিক অসমীয়া ঊনবিংশ শতিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে। এনেদৰে আমি অসমীয়া ভাষা জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰিব পাৰোঁ। ভিডিঅ'বোৰৰ পৰা যদি আপুনি অলপো উপকৃত হৈছে বুলি ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব।